Kruptang Kulumbai Johar Namaskar Nitul Khome Raniti Vlogলৈ স্বাগতম আৰু আসলতে মই আজি আহিছিলো হঠাৎকৈ আহিবলগীয়া হ'ল কাৰণ মই খবৰ এটা পালো আপোনালোকে নিশ্চয় মই আগৰ দুটান ভিডিও দিছিলো কিন্তু মোৰ চেনেলত বৰ্তমান সেই ভিডিও কিটা নাই কাৰণ ভিডিও কোৱালিটিৰ কাৰণে ভিডিও কোৱালিটি বেয়া আছিল চেনেলটোত সেই ভিডিও কিটাৰ সো সেই ভিডিও কিটা মই ডিলিট কৰিবলগীয়া হ'ল কিন্তু নতুনকৈ আপোনালোকলৈ মই দেখাবলৈ আহিছো মই আসলতে খামটি ঘাটলৈ আহিছিলো বিশেষ এটা কাৰণত ৰাতিপুৱা যোৱাকালি ৰাতিপুৱা মই খবৰ পালো মোৰ বন্ধু ভাইটিদা এইজন সো চাচা লগতে আহিছে মোৰ সো ভাইটিদাৰ ঘৰত আসলতে আমাৰ বস্তু কেইটামান আছে ভাইটিদাই ৰখিয়া হৈ আছে আৰু সেই বস্তু কেইটা আসলতে দেখুৱাবলৈ গৈ আছো আপোনালোকক মই আজি প্ৰায় কিমান মাহ হ'ল আমাৰ 16 মাহে হ'ব নহয় 16 মাহৰ আগতে প্ৰায় 1.5 বছৰে হ'ব হ'ল ধৰি লওক 1.5 বছৰ আগতে মই পঞ্জাবৰ ভাটিন্দাৰ পৰা আনিছিলো তিনিজনী এটা মতা আৰু দুজনী বিটেল ছাগলী নাগৰি বিটেল বুলি কয় আৰু ইহঁত বৰ্তমান মানে ডাঙৰ যথেষ্ট ডাঙৰ হ'ল গৈ কিন্তু মই ভিডিও কৰিবলৈ সময় সুবিধা পোৱা নাছিলো গতিকে আজি খামটি ঘাটলৈ আহিলো আসলতে যোৱাকালি ৰাতিপুৱা ভাইটিদাই মোক খবৰ দিলে যে এজনী ছাগলী অলপ দুখ পালে আসলতে মতা ছাগলীতে হয়তো খুন্দিয়ালে আৰু ছাগলীজনী হৈ আছিল গাভিনী গতিকে ছাগলীজনী মানে অলপ দুখ পাইছে উঠিব পৰা নাই বহিব পৰা নাই গতিকে তাৰে অলপ মানে খা খবৰ ল'বলৈ বুলি বুজ ল'বলৈ গুচি আহিলো খামটি ঘাটলৈ গতিকে ছাগলীকেইটা আপোনালোকক দেখাইছো কেনে হৈছে কমেণ্টত জনাব ছাগলীকেইটা কেনেকুৱা লাগিছে সো চাওক এইকেইটা হৈছে মোৰ বিটেল ছাগলীকেইটা এইটো হৈছে আসলতে ইয়াৰ নামটো দিছিলো আমি ৰকি আৰু ই এতিয়া বৰ্তমান ওজন হৈছেগৈ প্ৰায় 80 কেজিৰ ওজন হৈছেগৈ ই নাগৰি বিটেলৰ পিয়ৰ মেল হয় এটো আমি মতা হসৰ কাৰণে আনিছিলো আৰু এইজনী হৈছে এই দুখ পাই থকা ছাগলীজনী এইকেইটা আমি মানে ভাইটিদা ইয়াত যোগাৰ কৰি দিছে গড়াল এনেকে গড়া বনাই দিছে তাই থিয় হৈ থাকিবৰ কাৰণে এটো মানে এটা টেম্পৰাৰী এটা যোগাৰ সো আৰু 3 নম্বৰ জনী আপোনালোকক দেখাইছো এইজনী আৰু এই ঘাইল হৈ থকা জনী নাম ৰুনু আৰু এইজনী হৈছে আমাৰ জুনু জুনু উঠ 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 আউট উঠ উঠ এই উঠ 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 উঠি গ'ল জুনু সো এইজনী হৈছে আমাৰ জুনু বৰ বেছি দীঘলীয়া ভিডিওটো নকৰো এটা শৰ্ট ভিডিও এটা আৰু যেহেতু আহিছিলো ছাগলীকেইটা আপোনালোকৰ কাৰণেও দেখালো ইহঁতক কেনে লাগিলে কমেণ্টত জনাব আৰু যদি ভাল লাগে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব যদি নতুন চেনেলটোত সো ফ্ৰেণ্ডছ আজিলৈ বাই বাই জয় হিন্দ জয় অসম পুনৰ লগ পাম আকৌ এটি ভাল ভিডিঅ'ত অতি সোনকালে মই গৈ আছো এডোখৰ বিশেষ ঠাইলৈ ঠিক আছে ফ্ৰেণ্ডছ আজিলৈ বাই বাই পুনৰ লগ পাম আকৌ নেক্সট ভিডিঅ'ত